কৰিছে। প্ৰথম প্ৰস্তাৱটোৱেই হ'ল মানে যোৱা 31 জুলাই তাৰিখে অসম চৰকাৰৰ কেবিনেটে এটা সিদ্ধান্তৰ জৰিয়তে তিৰাপ ট্ৰাইবেল বেল্টত কেইবাটাও আগবঢ়া আৰু জনবহুল জনগোষ্ঠীক মানে প্ৰটেক্টেড ক্লাছ হিচাপে অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্তক আজিৰ অভিৱৰ্তনে বিৰোধিতা কৰে আৰু এই সিদ্ধান্তক অতি শীঘ্ৰে উঠাই ল'বৰ কাৰণে চৰকাৰক দাবী জনাই সিদ্ধান্ত গ্ৰহণ কৰিছে। কাৰণ অতিকে আগবঢ়া আৰু জনবহুল জনগোষ্ঠীসমূহক ট্ৰাইবেল বেল্ট ব্লকত প্ৰটেক্টেড ক্লাছ হিচাপে অন্তৰ্ভুক্ত কৰিলে ট্ৰাইবেল বেল্টৰ যিখিনি এবৰিজিনেল ট্ৰাইবেল তেওঁলোক নিঃশেষ হৈ যাব, তেওঁলোক ধ্বংসপ্ৰাপ্ত হ'ব আৰু তেওঁলোকৰ ভাষা সংস্কৃতি যি ছ'চিয়েল কাষ্টম এইবিলাক ক্ৰমান্বয়ে হেৰাই যাব, নিঃশেষ হৈ যাব। গতিকে এই সিদ্ধান্তটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। অভিৱৰ্তনে চৰকাৰক যিমান পাৰে সোনকালে তিৰাপৰ ক্ষেত্ৰত এই সিদ্ধান্তটো প্ৰত্যাহাৰ কৰি তাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ মানে জনজাতিসকলৰ ভূমি সুৰক্ষিত বা অক্ষত অৱস্থাত ৰাখিবৰ কাৰণে আজি অভিৱৰ্তনে দাবী জনাইছে। আজি মিচিং তিৱা ৰাভা অট'নমাছ কাউন্সিলক 6 শিডিউলত অন্তৰ্ভুক্ত কৰিব লাগিব। তাৰ কাৰণে কেবিনেট, তাৰ কাৰণে বিধানসভাত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু ইয়াৰ লগতে সোণোৱাল, ঠেঙাল, দেউৰী, বড়কছাৰী অট'নমাছ কাউন্সিলকো সাংবিধানিক মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু অনুসূচিত জনজাতি হিচাপে স্বীকৃত মেচ কছাৰী আৰু হাজংসকলক অট'নমাছ কাউন্সিল প্ৰদান কৰিব লাগিব। আৰু তিৰাপ ট্ৰাইবেল বেল্টক সামৰি তাৰ যিখিনি এবৰিজিনেল ট্ৰাইবছ আছে, চিংফো, খামটি, টাংচা, চেমা, টাই খামিয়াং, টাই ফাকে, টাই তুৰুংসকলক লৈ ট্ৰাইবেল অট'নমি ডিক্লেয়াৰ কৰিবলৈ আজি অভিৱৰ্তনে দাবী জনাইছে। আৰু ট্ৰাইবেলৰ যিখিনি বেকলগ আছে, এছ টি হিলছ আৰু এছ টি প্লেইনছৰ যিখিনি বেকলগ, এই বেকলগখিনি বিগত সময়ত 1.5 লাখ চাকৰি দিয়াৰ সময়ত পূৰণ কৰা নাই। গতিকে পৰৱৰ্তী পৰ্যায়ত গভমেণ্টে যি মকৰল কৰিব তাত এই 8,000 যি আমাৰ আছে বেকলগ পোষ্ট আছে এছ টি হিলছ আৰু এছ টি প্লেইনছৰ, এইখিনি গ্ৰেজুৱেলি ফিল আপ কৰিবৰ কাৰণে আজিৰ অভিৱৰ্তনে দাবী সাব্যস্ত কৰিছে।